প্ৰথমতে এডুকেশ্যনৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে বিভাগীয় ফালৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে যে অমৃত বৃক্ষ আন্দোলন এপত দুকপিকৈ চেলফি ফটো ট্ৰাই কৰিব দিছে। আজিৰ দিনৰ 12 বজাৰ ভিতৰত ট্ৰায়েল কৰিব দিছে। আপোনালোকে কেনেকৈ সেই ফটো দুখন ট্ৰায়েল কৰিব সেই বিষয়ে মই অলপ আলোচনা কৰিছোঁ। তাৰ কাৰণে আপোনালোকৰ এপটো ডাউনলোড কৰি ল'ব লাগিব, অমৃত বৃক্ষ আন্দোলন। মই প্ৰথমতে এপটোত গৈছোঁ। আপোনালোকে গৈছে, এই এপটো খুলিছে। এপটো খোলাৰ পিছত আপোনালোকে তলফালে দেখা পাইছে হোম আৰু লগ ইন দুটা অপশ্যন দেখা পাইছে। হোম আৰু লগ ইন, আপোনালোকে লগ ইন অপশ্যনত গুচি যাব। লগ ইন অপশ্যনটো গুচি যোৱাৰ লগে লগে এনেদৰে আপোনালোকে দেখা পাৰিব এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, এণ্টাৰ OTP। আপোনালোকে ইয়াত মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছত গেট OTP মাৰিব। মোবাইল নম্বৰটো দিলোঁ মই, তাৰপিছত মই গেট OTP দিয়াৰ পিছত এনেকৈ এটা OTP আহিব। OTPটো ইয়াত বহুৱাই দিব। OTP বহুৱাই দিয়াৰ পিছত আপোনালোকে কেপচাৰটো ক্ৰিয়েট কৰিব। আপোনাৰ ছাইডৰ ফালে দেখিছে এণ্টাৰ কেপচাৰ, লেফ্ট ছাইডে দেখিছে নম্বৰ এটা আছে, সেই নম্বৰটো তাত বহুৱাই দিব। সেই নম্বৰটো চাই বহুৱাই দিলে হ'ল। তাৰপিছত লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত এনেদৰে আপোনালোকৰ স্কুলৰ নাম সম্পূৰ্ণ ডিটেইলছ আহি যাব। তাৰপিছত আপোনালোকে গ্ৰীণ কালাৰত দেখা পাইছে তলত আপলোড প্লেণ্ট, গ্ৰীণ কালাৰত দেখা পাইছে আপলোড প্লেণ্ট। আপলোড প্লেণ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে আহিব। অহাৰ পিছত আপোনাৰ দেখা পাইছে অপেন কেমেৰা, অপেন গেলাৰীৰ পৰাও আপোনালোকে ফটো আপলোড কৰিব পাৰে। মই অপেন কেমেৰা কৰিছোঁ। কেমেৰাৰে ডাইৰেক্ট ফটো উঠি মই ইয়াতে দিম। এয়া আপোনাৰ দেখা পাইছে কেমেৰা অপেন হৈছে। কেমেৰা অপেন হোৱাৰ পিছত আপোনালোকে এনেদৰে এখন চেলফি লৈ ল'ব পাৰে গছৰ সৈতে। চেলফি এখন লৈ আপোনালোকে আপলোড কৰিব লাগে। চেলফিখন দেখিছে, চেলফিখন দেখা এনেদৰে মিলাই ল'ব। মিলাই লৈ একেবাৰে ওপৰত ৰাইট ছাইডত ক্ৰপ অপশ্যনত ক্লিক কৰি আপলোড কৰি দিব। আপলোড কৰাৰ আগত আপোনালোকে ওপৰত লিখিব লাগিব প্লেণ্ট টাইটেল। আপোনালোকে যি গছৰ ফটো দিছে সেই গছৰ নামটো লিখি দিব। কি গছৰ ফটো দিছে ওপৰত নামটো লিখি দিয়াৰ পিছত আপোনালোকে আপলোড কৰি দিব। আপলোড কৰাৰ পিছত কিছু সময় লোডিং হৈ আছে। এই আপোনাৰ দেখিছে লোডিং হৈ আছে, আপলোডিং হৈ আছে। ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি, থেংক ইউ, ইউৰ প্লেণ্ট ID 33 এনেকুৱাকৈ নম্বৰ আপোনালোকে ফাইনেলি মোৰ আপলোড হৈ গৈছে। আপলোড হোৱাৰ পিছত আপোনালোকে দেখিছে টেক প্লে, এনেকৈ মই অলৰেডি ডাউনলোড কৰিছোঁৱে। আপোনালোকে এনেদৰে আপলোড কৰিব পাৰিব। ধন্যবাদ। ইয়াতে জনাওঁ যে মই যেনেকুৱা ধৰণে আপলোড কৰিছোঁ মই আপোনালোকৰ আগত দেখাই দিছোঁ। আপোনালোকে যদি কিবা বেলেগ প্ৰচেছ জানে তেনেহ'লে কমেণ্ট বক্সত জনাব। তেতিয়াহ'লে ময়ো শিকিব সহায় হ'ব। ধন্যবাদ ছাৰ বাইদেউসকল, আপোনালোকৰ দিনটো শুভ হওক।